নমস্কাৰ সকলোকে আশা কৰিছোঁ আপোনালোকে সব ভালে আছে। বহুত দিন পিছত আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে আমাৰ ঘৰৰ ওচৰত উত্তৰ বৰপেটা কলনী 1.5 মাইলৰ গুৰিত ইয়াতে ডিসকাউন্ট সিটি নামে এটা শ্বপিং মল হৈছে। আমি ইয়াতে ভিজিট কৰিছোঁ আৰু ইয়াতে যেনেকুৱা আপোনালোকে শুনিলে ডিসকাউন্ট সিটি। সো ইয়াতে যিবোৰ মই আইটেম দেখুৱাম সব আইটেমৰ ওপৰত ডিসকাউন্ট চলিছে। ভালে এখানে ডিসকাউন্ট চলিছে। মই মৰ্নিঙত আহিছিলোঁ জাস্ট চোৱাৰ কাৰণে, বাট ইয়াৰ প্ৰাইচ চাই মই আচৰিত খাই গৈছোঁ। যিটো প্ৰাইচৰ দাম 300 টকা ইয়াত 200 টকা। বজাৰত ধৰক আপুনি যিটো বস্তু 3000 টকাত কিনি আছে ইয়াতে 2000 টকাত পাই যাব। সো এনেকুৱা ডিসকাউন্ট চলি আছে। মই ভাবিলোঁ আপোনালোকক জনাই দিওঁ এই ভিডিঅ'টোৰ জৰিয়তে। সো আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণভাৱে আপোনালোকে চাই থাকিব। সো শ্বপখনৰ নাম হ'ল যেনেকুৱা দেখিলে ডিসকাউন্ট সিটি আৰু এইটো হ'ল শ্বপিং মলখন আৰু ইয়াৰ বেনাৰ এইটো ডিসকাউন্ট সিটি। লোকেশ্যন ক'বলৈ গ'লে ইয়াতে আপোনাৰ 1.5 মাইল, এইটো 1.5 মাইল ব্ৰিজ হয় আৰু ইয়াতে মছজিদৰ সন্মুখত যিটো নেক্সা শ্ব'ৰুম আছে তাৰ ওচৰতে। ইয়াতে লগত আপুনি এটা কাৰ এক্সেসৰিজৰ দোকানো পাব। সো এইটো হ'ল এই নতুনকৈ হৈ থকা বেছিভাগ আপুনি ইয়াতে ইলেক্ট্ৰিকেল কেটেগৰী বস্তু পাব, যেনেকুৱা ধৰক স্কুলৰ বটল হওক, পানী খোৱা বটল, বেগ হওক, ইয়াতে আপোনাৰ কিচেনৰ বস্তু পাব, তাৰমানে গেছ ষ্টভ। বাকী ইয়াতে গোটেই দেখুৱাম আৰু বেছিভাগ এই শ্বপখনত এই দাদাই থাকিব, হয়নে দাদা? হয়। সো কিবা কওক আপোনাৰ এট ফাৰ্ষ্ট, সঁচাকৈ ডিছকাউণ্ট চলিছে নে? সঁচাকৈ ডিছকাউণ্ট চলিছে। আমাৰ ইয়াত আপুনি কিচেন এচেচৰিজ পাব, তাৰপিছত সাউণ্ড চিষ্টেমো আছে। তাৰপিছত সাউণ্ড চিষ্টেম মই দেখা নাই, পাব একচুৱেলি। আৰু মই শুনিছোঁ ইয়াতে বহুত মানে মাল আহা বাকী আছে। আহি আছে আমাৰ অন দা ৱে, মাল আহি আছে। আমাৰ ইয়াত ফেন পাব, ষ্টেণ্ড ফেন, টেবুল ফেন, এনেকুৱা ধৰণৰ ষ্টেণ্ড ফেন পাব আৰু আপুনি চিলিং ফেন পাব, BLDC ফেন পাব। ঠিক আছে। আৰু চবতকৈ ডাঙৰ কথা হ'ল যে ডিছকাউণ্ট পাব। নৰ্মেলিতো চব পায় এইবোৰ, কিন্তু ডিছকাউণ্ট পায়। মানে আমাৰ ইয়াত ডিছকাউণ্টটো অনলাইনত যদি 500 টকা আছে, আমাৰ ইয়াত তাতকৈ কমত পাব বস্তু। ঠিক আছে। যেনেকৈ আপুনি চাব পাৰে, আমি একফালৰ পৰা দেখুৱাম, হয় নহয়? ঠিক আছে। একফালৰ পৰা দেখুৱাম। আপুনি এইটো BLDC ফেন হয়, অৰিয়েণ্টৰ, চাব পাৰে। এইটো অনলাইনত আপোনাৰ 3700 আছে, মই আপোনাক 2800 টকাত দি আছোঁ। আৰু ইয়াত MRP টো চাব পাৰে আপুনি কিমান আছে, ইয়াত দেখাই দিয়ক অলপ। 4690 টকা আছে। আমি চিল পেক মাল হয়, একেবাৰে 2800 টকাত দি দিম। 2800 টকাত দি দিম। কেনেকৈ পাৰে আপোনালোকে? ঠিক আছে, আমি পাৰোঁ। অনলাইন যদি কিনিবলৈ যায় সেম প্ৰডাক্ট আহিব, আপোনাৰ 3700ত আহিব। ঠিক আছে। চিল পেক আছে, প্ৰব্লেম নাই। তাৰপিছত আপোনাৰ এইবিলাক ইয়াৰবাডছ চাব পাৰে, OnePlus ইয়াৰবাডছ আছে। ঠিক আছে। এইটো আপোনাৰ MRP আছে 2299। আমি আপোনাক ফ্লেট 1100 টকাত দি দিম, 50% ডিছকাউণ্ট। এইটো যদি আপোনাৰ অনলাইন কিনিব লগা হয়, অনলাইন কিনিব লগা হ'লে সেম প্ৰাইচে 2000 টকাৰ ওপৰত দিব লাগিব। বাট ইয়াতে 1100 টকাত পাই যাব। ইয়াৰবাডছ আছে আমাৰ ইয়াত, ধুনীয়া ধুনীয়া ইয়াৰবাডছ আছে। নাথিঙৰ আছে, ৰিয়েলমিৰ আছে, ভিভোৰ আছে। বহুত কালেকশ্যন আছে, সব অৰিজিনাল প্ৰডাক্ট। সব অৰিজিনাল প্ৰডাক্ট। এটাও আমাৰ ইয়াত কপি নাই ন? ঠিক আছে। আমাৰ ইয়াত এটাও কপি প্ৰডাক্ট নাই। তাৰপিছত অৰিজিনেল মালৰ ওপৰত ডিছকাউণ্ট পোৱা এইটো বহুত ডাঙৰ কথা, কাৰণ অনলাইনত কিনিবলৈ গ'লে ভাই যিটো প্ৰাইচ সেইটোৱে, বাট ইয়াতে আপোনাৰ লাইক হোলচেল। তাৰপিছত আপুনি এইবিলাক বেগ চাব পাৰে, স্কুল বেগ আছে, সব ব্ৰেণ্ডেড প্ৰডাক্ট হয়। গ্ৰেজৰ আছে, লেন'ভৰ আছে আপোনাৰ, তাৰপিছত স্কাই বেগৰ আছে। সবকেইটাতে আপুনি ডিছকাউণ্ট পাই যাব। ঠিক আছে। আপুনি অনলাইনতকৈ কমত পাই যাব। ঠিক আছে। তাৰপিছত আমাৰ ইয়াত বহুত কালেকশ্যন আছে আৰু বাকিও আছে ইয়াত। তাৰপিছত আমাৰ ইয়াত বেবীৰ কেটেগৰীত আছে। ঠিক আছে। এইটো আপোনাৰ লুপলাপৰ, আপুনি জানে চাগে, এইটো বেবীৰে হয়, মানে কোম্পানী হয়। লুপলাপ খালি বেবীৰে প্ৰডাক্ট বনায়, বেবী কোম্পানী হয়। ঠিক আছে। আপোনাৰ MRP আছে 1350 টকা, আমাৰ ইয়াত 670 টকাত পাই যাব। এছ চাইজৰ 78 পিচেছ। ঠিক আছে। আপুনি এইবিলাকত ভালেখিনি ডিছকাউণ্ট পাই যাব। তাৰপিছত আহক, আপোনাক দেখাই আছোঁ বটলৰ। আমি যেহেতু এইটো মিছ কৰি দিলোঁ, এইটো কি সাউণ্ড সিস্টেম হয়। এইবিলাকতো আপুনি ডিছকাউণ্ট পাই যাব। 500-600 টকাৰ পৰা ষ্টাৰ্ট আহিব এইবিলাক আপোনাৰ। নৰ্মেলি এইবোৰ কিমান প্ৰাইচৰ পৰা ষ্টাৰ্ট হয়? আমাৰ ইয়াত 500-600 টকাৰ পৰা ষ্টাৰ্ট হৈ যাব। এইবিলাক সব 1000 টকাৰ ওপৰত আছে অনলাইনত বা বাকী দোকানতো আপোনাৰ ইয়াতে আপুনি বহুত কম দামত দিছে। মই সেইকাৰণে মই আচৰিত ভাবিছোঁ যে ইমান কমে কেনেকৈ দিব পাৰে। তাৰপিছত আপোনাৰ ইয়াত লাইক হোলচেল। ওকে। বটল আছে। চাওক বটলৰ কিমান কালেকশ্যন আছে।
মানে আহিলে ইয়াতে পছন্দ হ'বই। ইয়াত থাৰ্মো ষ্টিল আছে, এইবিলাকত আপুনি গৰম থলে গৰম থাকিব, ঠাণ্ডা থলে ঠাণ্ডা থাকিব। ঠিক আছে, মাৰ্কেটত গ'লে আপুনি এইবিলাক 800-900 টকাৰ তলত নাপাব। আমাৰ ইয়াত আহক 450 টকা লৈ যাওক। হয়, মই নিজে কোনোদিন পোৱা নাই, কাৰণ মই নিজে ইউজ কৰোঁ, বাট সেইবোৰ আমি আৰু ইয়াত একো নকৰোঁ। ইয়াত কিমান দিয়া আছে? 450 টকা, 449 দিয়া আছে না, 49 টকা। এইটো থাৰ্মো ষ্টিল বটল হয়। আহক আৰু বস্তু দেখাই আছো আপোনাক। এইবিলাক কণ্টেইনাৰ আছে, ধুনীয়া ধুনীয়া কণ্টেইনাৰ আছে, ল'ব পাৰিব। ঠিক আছে, কণ্টেইনাৰ বেসিক্যালি ধৰক আপোনাৰ ৰান্ধা বাঢ়া কামত যে বস্তু ইউজ কৰে, এইবিলাক গ্লাছৰ কণ্টেইনাৰ আছে। ঠিক আছে, এইবিলাক গ্লাছৰ আপোনাৰ এইটো মাইক্ৰ'ৱেভ বল হয়। এইটো মাইক্ৰ'ৱেভত ইউজ কৰিব পাৰিব, ফ্ৰিজতো ইউজ কৰিব পাৰিব, এইটো বেয়া নহয়। ঠিক আছে, এইটো বৰ'চিলৰ হয়। আহক আৰু এইফালে দেখাই আছো আপোনাক। ইফালে আপুনি যেহেতু আমি একফালৰ পৰা দেখুৱাই গৈছো, আপোনাৰ শুৰ মানে জোতা তোতাৰ কালেকশ্যন ৰাখিছে, এইবোৰৰ ওপৰত ডিছকাউণ্ট চলিছে? চবতে ডিছকাউণ্ট পাব আমাৰ ইয়াত, চবতে। ইয়াত একচনৰ জোতা আছে, এইবিলাক আপোনাৰ 1200ৰ তলত নাপাব আপুনি। একচন, কেম্পাছ, আপুনি নিজেই জানে জোতা চবে পিন্ধে, তো ব্ৰেণ্ডেড কোম্পানী হয়, ব্ৰেণ্ডেড কোম্পানী। 1000 টাকাৰ ওপৰত তো প্ৰাইস। আপুনি ইয়াত 700 টকাৰ পাই যাব আমাৰ ইয়াত একচনত। আমাৰ ইয়াত 500 টকাৰ পৰা ষ্টাৰ্ট আহিব কেম্পাছৰ শ্বুজ। ঠিক আছে, এইটো চাব পাৰে, এইটো কিমান আছে? 700 টকা কেম্পাছৰ শ্বুজ হয়। 2000 টকা MRP আছে। এইবিলাক 10-20 অৰিজিনাল মাল না দাদা? অৰিজিনাল, একেবাৰে অৰিজিনাল মাল হয়। বাপ ৰে বাপ, ওকে। কপি মাল নাই দাদা, আমাৰ ইয়াত কপি মাল নাপাব। আচ্ছা আচ্ছা, ঠিক আছে। বাকি আপুনি ইলেক্ট্ৰনিক কেটেল আছে, 400ৰ পৰা সব ব্ৰ্যান্ডেড প্ৰডাক্ট হয়। পিজনৰ পাব, বাটাৰফ্লাই পাব। ঠিক আছে, তাৰপিছত ইয়াত আপোনাৰ লাইট আছে, এইবিলাক লাইট হয়। আচ্ছা, ইমাৰ্জেঞ্চি লাইট হয়। তাৰপিছত ইয়াত চাব পাৰে আপুনি ইনভাৰ্টাৰ আছে, ইনভাৰ্টাৰতে আপুনি ভালেখিনি ডিছকাউণ্ট পাব। কুকাৰ আছে, কুকাৰ এভেইলেবল আছে আমাৰ ইয়াত, চাব পাৰে। মাত্ৰ 700 টকাত কুকাৰ, 3 লিটাৰৰ কুকাৰ হয়, 700 টকাত পাই যাব। ঠিক আছে, কুকাৰ যেহেতু মোৰ এনেকুৱা আইডিয়া নাই, বাকি যদি কৰবাত দোকানত কিমান মানে দামত আহি যায়? মানে এনেকুৱা এইটো আপোনাৰ বাহিৰত গ'লে 1000 টকা ল'ব, 1000 টকা আৰামছে লাগি যাব। আমাৰ ইয়াত 700 টকাত পাই যাব, 700 অনলি 700 মানে ডাইৰেক্টলি 300 ৰুপিজ সেভ হৈ আছে। ইয়াতে ধৰক মানে আপুনি যেতিয়া আপুনি যিমান হাই ৰেংকৰ প্ৰডাক্টত যাব, যেনেকা বাহিৰত 5000 টকা আছে, আমাৰ ইয়াত ভালে আৰু বেছি ডিছকাউণ্ট পাব। কিন্তু বাহিৰত 1000 টকা আছে, মাজবি আমি 300 ডিছকাউণ্ট দিছোঁ, মানে ভালেখিনি দিছোঁ। ঠিক আছে, মানে যেতিয়া আপুনি 5000 ওভাৰঅল যদি গটে মানে বজাৰ কৰিব লগা হয়, বহুত ডিছকাউণ্ট হ'ব আৰু লাভৱান হ'ব। তাৰপিছত সেট আছে, সেটবিলাক কমত পাই যাব। এইটো যেনেকা সেট আছে, সেটটো আপোনাৰ 2550 টকা হৈ যাব। দুটা কুকাৰ আহিব, এটা কেৰাহী আহিব, এটা ফ্ৰাই পেন, এটা পেন আহিব। ঠিক আছে, সেটটো 2550 টকাত আহিব। মিক্সাৰ গ্ৰাইণ্ডাৰ পাব বাজাজৰ, এইটো মাৰ্কেট প্ৰাইচ হওক আপুনি 4500 টকা আছে, আমি আপোনাক 3300 টকাত দি দিম। বাজাজৰ 715 মিক্সাৰ গ্ৰাইণ্ডাৰ হয়। ঠিক আছে, মই 100% গ্যাৰাণ্টি ক'ব পাৰিম যে বৰপেটা তেনেকুৱা প্ৰাইচৰ আপুনি ক'তো নাপাব। আপুনি ডাঙৰ ডাঙৰ শ্বপিঙত ভিজিট কৰিব পাৰিব, বাট প্ৰাইচ আপোনালোকে সেইটো ডাঙৰ কথা যে আপুনি অৰিজিনেল মালৰ ওপৰত কি প্ৰাইচ পাই আছে। বাচ্চাৰ কাৰণে লাঞ্চ বক্স আছে, টিফিন বক্স আছে, ডাঙৰৰ কাৰণে লাঞ্চ বক্স, বাচ্চাৰ কাৰণে টিফিন বক্স হয়, চব আছে, পাই যাব। আৰু আপোনাৰ ইয়াত চাব পাৰে পাৰফিউম আছে, ব্ৰেণ্ডেড পাৰফিউম হয় আমাৰ ইয়াত, বডি স্প্ৰে হয়। আপোনাৰ এইটো বাজাৰত কিমান ল'ব আপুনি নিজে কওক। এইটোৰ MRP আছে বাজাৰত 380 টকা লয়, আমি কিনো 345 মানে এইটো MRP আছে। এইটো MRP ৰ তলত বিক্ৰী নহয়। ঠিক আছে, এইটো MRP প্ৰাইচে তলত বিক্ৰী নকৰে, বাট আমাৰ ইয়াত 50% মান আছে, 180 টকাত পাই যাব। ডাইৰেক্টলি 50% ডিছকাউণ্ট হয়, 180 টকাত পাই যাব আমাৰ ইয়াত। এইটো আৰু এইটো পতঞ্জলি আছে, নিম ফেচ ৱাছ 70 টকাত পাই যাব। 70 টকাত। আচ্ছা আচ্ছা। তাৰপিছত এইবিলাক ফক আপুনি জানে, আপুনি নিজেও ইউজ কৰিছে। এইটো যিটো MRP আছে এইটোতে বিক্ৰী কৰিব, আমাৰ ইয়াত ল'লে 130 টকাত পাই যাব। হয় নেকি? হয়, অলপ চাব পাৰে, মই নকওঁ যে আমাৰ মোৰটো ফ্ৰেছ, অলপ টেমেনা আছে বটলটো, এইটো প্ৰব্লেম। বাকি অৰিজিনেল হয় না? অৰিজিনেল আপুনি লগাইও চাব পাৰে অৰিজিনেল হয় না নহয়, হৈ যাব। সো ফেনৰ বিষয়ে আজি যিহেতু গৰমৰ ছিজন আহি গ'ল দাদা, ইফালে আহকচোন অলপ। ফেনত কিবা ডিছকাউণ্ট চলিছে? ফেনত আপোনাৰ এইটো যিটো দুটা ফেন আছে, BLDC বহুত হেভি ফেন হয়, কপাৰ কইলাৰ হয়, নইজ কেঞ্চেলেশ্যন, অলপো চাউণ্ড নকৰিব আপোনাৰ। এই দুটা ফেন, এইটো হৈছে ফিনলেক্স, এইটো হৈছে উষা। এইটো আপোনাৰ ডাইৰেক্ট 55% ডিছকাউণ্ট কৰিম MRPৰ পৰা। MRPৰ পৰা ডাইৰেক্ট 55% ডিছকাউণ্ট কৰি দিম। হয়, আৰু এইটো পেৰিষ্ট্ৰিয়েল ফেন হয়, অৰিয়েণ্টৰ হয়, এইটো আপোনাক 1850 দি দিম।
আপোনাৰ ভিডিঅ' চাই আহিলে খালি আচ্ছা, 1850 দি দিম। আমি এনে 1950 বিক্ৰী কৰো। এটা আমাৰ হয়, এটা আমাৰ এভেইলেবল বহুত আছে। এই কাৰণে আপোনালোকে যদি 900 বিক্ৰী কৰে সেইটো তো বাকি সবৰ তুলনাত কম 2500 2400 টকাত বিক্ৰী কৰিব। হয় নেকি? হয়। ওয়াও। সো এইবোৰ ফেন আপুনি ইমান কম দামত যদি পাই আছে ইয়াতকৈ ভাল খবৰ হ'বই নোৱাৰে। দাদা কিমান ক'লে? মোৰ ভিডিঅ' চাইলে 800 দি দিব না? 1800 দিম। 1800 সরি দাদা, এইটো 1850, সরি 1950 আছে, 1850 দি দিম। আচ্ছা, ঠিক আছে, আপোনাৰ ভিডিঅ' চাই আহিলে 100 টকা মই এইটো ফেনত কম দি দিম। আচ্ছা, মানে এইটো আমাৰ মোৰ লগত বহুত এভেইলেবল আছে। এইটোৰ কাৰণে আপোনাক 100 টকা ডিছকাউণ্ট দি দিম আপোনাৰ ভিডিঅ' চাই আহিলে। ওকে দাদা, চ' গোটেইখিনি আপোনালোকক দেখুৱালোঁ, বাকী বহুত বস্তু ৰৈ গ'ল চাওক ইফালে। আৰু মই অলৰেডি শ্বপখনৰ ওনাৰ লগত ডিছকাছ মানে কৰিলোঁ যে বহুত মাল অহা বাকী আছে। আৰু ডাঙৰ কথাটো হ'ল কি ডিছকাউণ্ট পাই আছে। আৰু নৰ্মেলি এইখন শ্বপত আপোনালোকৰ কোনে বেছিভাগ থাকে দোকানত? দাদা থাকে না আপোনাৰ? দুজন থাকে ন? দাদাও থাকে, ময়ো থাকোঁ। থাকোঁ আৰু আমাৰ পিছফালে মানে থাকা মেলা। এইটো কি ৰাখিছে দাদা? এইটো সাৰেগামাপা হয়। এইটোত আপুনি ব্লুটুথ কানেকশ্যন কৰিব পাৰিব, মই আৰু ৰেডিঅ' ইউজ হ'ব পাৰিব। তাৰপিছত ইয়াত 5000 চং ইনষ্টল হৈ আছে। ঠিক আছে, উইদাউট আপুনি ৰেডিঅ' ব্লুটুথ নোহোৱাকৈ 5000 গান শুনিব পাৰিব। এইটো সাৰেগামাপা বুলি কয়। হয় হয়, ডাউনলোড কৰিব পাৰিম ইয়াত গাড়ীত গান চান। হা, কিমান দাম? বাহিৰ কৰি দিয়কচোন, ভাল লাগিছে অলপ, ৰেয়াৰ কালেকশ্যন লাগিছে অলপ। কিমান দাম? এইটো আপোনাৰ বাহিৰত যদি কিনিব যায় অনলাইনত আপুনি চাব পাৰে 6000 সামথিং আছে। আমাৰ ইয়াত আহিলে 4500 দি দিম। একদম চিল পেক মাল আছে। ওকে, চিল পেক মাল ন? চ' অভাৰঅল আপোনালোকক দেখুৱালোঁ ডিছকাউণ্ট চিটিৰ শ্বপখন। আৰু লোকেশ্যন ক'বলৈ গ'লে উত্তৰ বৰপেটা কলনী 1.5 মাইল দলঙৰ ব্ৰিজৰ লগত একেবাৰে লগত, য'ত নেকি এটা মছজিদৰ সন্মুখত নেক্সা শ্ব'ৰুমৰ লগত, নহয় দাদা? হয়। চ' ভিডিঅ' বনোৱাৰ উদ্দেশ্য হ'ল যে যি বস্তু দেখুৱালোঁ চব আইটেমৰ ওপৰত ডিছকাউণ্ট চলিছে, হেভি ডিছকাউণ্ট। আপুনি যদি নৰ্মেলি 2000 টকা 3000 টকা বজাৰ কৰে আৰামছে আপোনাৰ 800 900 এনেই মানে ৰাহি হৈ যাব। চ' আপোনালোকক দেখুৱালোঁ, আপোনালোকে যে ইণ্টাৰেষ্টেড নিশ্চয় ইয়াতে ভিজিট কৰিব। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে লাইক কৰিব, ফেচবুকত চাই আছে ফ'ল' কৰি ৰাখিব, আৰু যদি ইউটিউবত চাই আছে দেন প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে এণ্ড টেক কেয়াৰ দোস্ত।